মোৰ মৰমৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰত এনেকুৱা ধুনীয়া আৰু বেলেগ লেবাৰৰ চাইকেলৰ ভিডিঅ' লৈ আহিছোঁ যাক আজিলৈ আপুনি হয়তো চোৱা নাই। এইবোৰ চাই নিশ্চয় আপোনাৰ ভাল লাগিব, যাৰ কিছুমানৰ মূল্যটো 4 চকাতকৈ বেছি হয়, যাক লাইফত এবাৰ হ'লেও চলাই চাব লাগে। সেইকাৰণে আপোনালোকৰ ওচৰত এটা ৰিকুৱেষ্ট থাকিল, ভিডিঅ' শেষলৈ চাব। প্ৰথম নম্বৰত আহে বায়নিক ৰানাৰ বাইক। আপুনি যদি দৌৰি ভাল পায় আৰু নিজৰ স্বাস্থ্য মেইনটেইন ৰাখিব বিচাৰে, ইয়াৰ লক্ষ্য ৰাখিয়ে ডক্টৰ হেনৰীয়ে এই চাইকেল বনায়, যাতে মানুহে নিজক ফিটেড ৰাখিব পাৰে। ইয়াক এনেদৰে চলাব লাগে যেনে আপুনি দৌৰি আছে। ইয়াক ফল্ড কৰি আপুনি য'ত ইচ্ছা লৈ যাব পাৰিব, যাৰ মূল্য প্ৰায় $1000 হয়। ইয়াৰ পিছত আহে দি টুৱাইচ চাইকেল। আপুনি যদি চাইকেল চলাওঁতে ভাগৰি পৰে, তেন্তে এই চাইকেল আপোনাৰ বেছি পচন্দ আহিব, কিয়নো এই চাইকেল হাতেৰেও ধুনীয়াকৈ অতি সহজে চলাব পাৰি, যাৰ পেডেল চাইকেলৰ হেণ্ডেলৰ লগতো লগোৱা আছে। যদি আপুনি হাত আৰু ভৰিত থকা দুয়োটা পেডেল একেলগে ব্যৱহাৰ কৰে, তেন্তে বহুত স্পীডত যাব পাৰিব, লগতে গোটেই শৰীৰৰ এক্সাৰচাইজো হৈ যাব আৰু আপোনাক নিজকে ফিটেড ৰাখিবৰ কাৰণে জিমত যোৱাৰ প্ৰয়োজনেই নপৰিব। ইয়াৰ পিছত আহে ষ্ট্ৰীট ফ্লায়াৰ। আপুনি যদি হেং গ্লাইডিং কৰিব বিচাৰে কিন্তু আপুনি উচ্চতা চাই ভয় খায়, তেনেহ'লে এই চাইকেল আপোনাৰ কাৰণে বেষ্ট হয়। এই চাইকেলত আপুনি 3টা চকা লগোৱা দেখা পাব। আপুনি এইটো লটকি চলাব লাগিব। ইয়াক প্ৰথমে চলাবলৈ আপোনাৰ ফ্ৰেণ্ডৰ সহায় ল'ব লাগিব। অলপ স্পীড হৈ যোৱাৰ পিছত আপুনি এই চাইকেলক অতি সহজে কণ্ট্ৰল কৰিব পাৰিব আৰু আপোনাৰ এনেকুৱা লাগিব যেনে আপুনি বতাহত উৰিহে আছে। 4 নম্বৰত আহে হেলব্ৰেড বাইক। এই চাইকেল সৰু হোৱাৰ কাৰণে আপুনি য'লৈ ইচ্ছা লগত লৈ যাব পাৰিব। এই চাইকেলত এটা ডাঙৰ আৰু এটা সৰু চকা লগোৱা আছে আৰু ইয়াৰ হেণ্ডেল বেলেগ চাইকেলৰ দৰে নহয়, চিটৰ পিছতহে লগোৱা আছে। আপুনি যদি জাৰ্মানত থাকে তেনেহ'লে এই চাইকেল চলাব নোৱাৰিব, কিয়নো জাৰ্মানৰ চৰকাৰী নিয়ম অনুসাৰে প্ৰত্যেক বাইকৰ 2টাকৈ ব্ৰেক থাকিব লাগে আৰু এই চাইকেলত মাত্ৰ এটাহে ব্ৰেক আছে। সেইকাৰণে আপুনি জাৰ্মানত এই চাইকেল চলাব নোৱাৰে। 5 নম্বৰত আহে ফিউচাৰ বাইক। এই চাইকেল এতিয়ালৈ মাৰ্কেটত অহা নাই, কিন্তু ইয়াৰ প্ৰটোটাইপ আৰু পাৰ্টছবিলাক ৰেডি হৈছে বুলি জনা যায়, যি অহা সময়ত বাইক আৰু চাইকেলৰ ৰাজত্ব শেষ কৰি দিব পাৰে, যি দেখাতো বহুত ধুনীয়া হয় আৰু চলাওঁতে হয়তো আৰু বেছি মজা লাগিব। তো মোৰ মৰমৰ বন্ধুসকল, এই আছিল পৃথিৱীৰ কিছুমান আচৰিত ধৰণৰ চাইকেল, আৰু এই নতুন চেনেলত আপোনাৰ ছাপোৰ্টৰ প্ৰয়োজন আছে। সেইকাৰণে লাইক আৰু ছাবস্ক্ৰাইব কৰক। আশা কৰোঁ ইয়াৰ বিষয়ে জানি আপোনাৰ ভাল লাগিছে। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ।